ওয়েলকাম টু আৱাৰ চেনেল লাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, কেৱল আজিৰ দিনটোহে বাকী তোমালোকৰ হাতত। কাইলৈৰ পৰা তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। তো বহুতেই ভাবি আছা এক্সাম পেপাৰ টান হ'ব নে সহজ হ'ব। কালি হৈ যোৱা এইচএছৰ ইংলিছ কুৱেশ্যন পেপাৰ বহুত টান আহিছিল। তোমালোকেও ভাবি আহিছা নেকি যে তোমালোকৰো টান হ'ব? এক্সাম টান হ'ব বুলি বহুতেই কৈ আছে, মেট্ৰিকৰো ইংলিছ পেপাৰ টান আহিব বুলি। তো তোমালোকে ভালদৰে শুনি লোৱা, এইচএছ আৰু মেট্ৰিক দুটাৰ সিলেবাস বেলেগ, কুৱেশ্যন পেটাৰ্ন বেলেগ। তো তোমালোকে এইচএছৰ কুৱেশ্যন টান আহিছে বুলি এইচএছএলচিৰ কুৱেশ্যনো টান আহিব যে তাৰ কোনো কথা নাই। কুৱেশ্যন টান আহিব বুলি তোমালোকে পেনিক নহবা, লগতে এক্সাম সহজ আহিব বুলি পঢ়া এৰি বহিও নাথাকিবা। এক্সামৰ টোটেলি প্ৰিপাৰেশ্যন লৈ থাকা, লেচনসমূহ ভালদৰে কনচেপ্ট বেছ পঢ়ি যোৱা, যাতে কুৱেশ্যন যদি টানো আহি যায় আমি বনাই লিখি আহিব পাৰোঁ। ধৰা তুমি এটা কুৱেশ্যন 1 মাৰ্কৰ এনসাৰ হিচাপে পঢ়ি গৈছা আৰু সেই কুৱেশ্যনটো তোমাৰ আহিছে পৰীক্ষাত 3 মাৰ্কৰ। তো তুমি যদি কনচেপ্ট বেছ পঢ়ি যোৱা, তুমি 1 মাৰ্কৰ কুৱেশ্যনটোৱে 3 মাৰ্কৰ হিচাপে বনাই লিখি আহিব পাৰিবা। কমসে কম তুমি 2 মাৰ্ক পাবা তাতে। তো এনেধৰণে তোমালোকে কনচেপ্ট বেছ পঢ়ি যোৱা, যাতে নজনা এটা কুৱেশ্যনো তুমি অলপ বনাই লিখি আহিব পাৰা তোমাৰ কনচেপ্টৰ যোগেদি। আৰু তোমালোকক অলপ কথা কওঁ, আজিৰ দিনটো তোমালোকে ছ'চিয়েল মিডিয়া বা তেনেধৰণৰ মাইণ্ড ডিষ্টাৰ্বেঞ্চ বস্তুবোৰৰ পৰা পৰাপক্ষত দূৰত থাকিবা। লগতে আজি সোনকালে টোপনি যাবা ৰাতি, যাতে কালিৰ এক্সামৰ কাৰণে তোমালোকে এনাৰ্জেটিক হৈ সকলো প্ৰশ্নৰ উত্তৰ কৰি আহিব পাৰা আৰু তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব বুলি আশা থাকিল।